নমস্কাৰ সকলোকে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পিন্ধি ওলাইছোঁ এযোৰ মেখেলা চাদৰ। আপোনালোকে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে দেওবাৰ, যোৱাকালি আৰু তাৰ আগদিনাখন মানে ফ্ৰাইডে আৰু ছেটাৰডে ডিনাৰ যি পিঠা পনা বনোৱাৰ ক্লিপছ মই লৈ থৈছিলোঁ কিছুমান, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি দেওবৰীয়া বজাৰলৈ যাওঁ দেউতাৰ লগত, যিহেতু কাইলৈ উৰুকা আৰু সেইবাবে বজাৰলৈ যাওঁ। এতিয়া বাজিছে গধূলি 5:30 আৰু মই যাব ওলাইছোঁ মাহঁতৰ ওচৰত। মানে এইবাৰ যিহেতু আমাৰ ঘৰত পিঠা পনা বনোৱা হোৱা নাই, মাহঁতে ক'লে যে একেলগে মিলি ওচৰৰ খুৰীহঁতৰ ঘৰতে বনাব আৰু মই তালৈকে যাব ওলাইছোঁ। আৰু ৰাইজ ইমান ঠাণ্ডা পৰিছে, একদম চুৱেটাৰ আৰু টুপি নলগোৱাকৈ বাহিৰত যাব নোৱাৰি। সেইবাবে ময়ো লগাই ল'লোঁ আৰু ব'ল কেতিয়া গৈ থাকোঁ। আৰু মই গৈ দেখিলোঁ যে পিঠা খুন্দিয়ে আছে, লগতে বনায়ো আছে। সেইবাবে মই একেবাৰে ৰখি নাথাকি ভিডিঅ' লোৱা আৰম্ভ কৰি দিলোঁ। আৰু মাজতে একাপ চাহো খাই ল'লোঁ। আৰু এতিয়া বনাবলৈ লৈছে গুড় আৰু নাৰিকলৰ লাড়ু। সেইবাবে গুড়খিনি ভালদৰে পগাই লৈছে আৰু তাত দিয়া হৈছে ঘিউ। গুড়খিনি ভালদৰে পাক যোৱাৰ পাছত এতিয়া দিয়া হ'ব তাত ভাজি লোৱা নাৰিকলখিনি। আৰু এতিয়া আমি মাজতে খাইছোঁ গৰম গৰম পকৰি। মাহঁতে বনাই আছে পিঠা পনা আৰু আমি এতিয়া চাব আহিলোঁ টিভি। খুৰীহঁতৰ ঘৰত ইমান ধুনীয়া দুটা চৰাই আছে, নামকেইটা বাৰু নাজানো, কিন্তু ভাল লাগিলে দেখি, সেইবাবে ভিডিঅ' লৈ থ'লোঁ। তাৰ পাছত এয়া আজি হৈছে ডে 2 পিঠা পনা বনোৱাৰ, আৰু আজি বনাব লৈছে পকা মিঠৈ। এইফালে এয়া মোৰ বাহিৰে সকলোৱে হাতে কামে লাগি গৈছে, ভাইটি, আইতা, মা আৰু খুৰী, আৰু মই হৈছোঁ ভিডিঅ'গ্ৰাফাৰ। তাৰে পাছত আমি খাব ল'লোঁ ভাত। এইফালে আছিলে গৰম গৰম ভাত, দাইল, মাংস আৰু চাটনি। আৰু একেবাৰে শেষত আমি অলপ দেৰি জুই সেক ল'বলৈ বহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে।